Hi guys, welcome to my channel. আজি অলপ ওলাই আহিলো কাম আছিল সেই কাৰণে ওলাই আহিব লগা হৈছে আৰু ঘৰতে থাকি একদম আমনি লাগি গৈছে সেই কাৰণে ভাবিছো অলপ ঘূৰি আহো আৰু আমি যিসকল গৃহিণী সদায় ঘৰতে থাকি একে ধৰণৰ কাম কাজ কৰি কেতিয়াবা আমনি লাগি যায় নহয় জানো আৰু মাজে মাজে ঘৰৰ পৰা কৰবাত ওলাই গলে মনটো বহুত ভাল লাগি যায় আৰু এতিয়া ঘৰলৈ গুচি যাম সেই কাৰণে হোটেলত সোমাইছো চাহ অলপ খাবলৈ মই মানে হোটেলৰ বস্তু একোৱে খাব নোৱাৰো চাহে অলপ খাম ঘৰলৈ অহাৰ আধা ঘণ্টাৰ পিছতে আকৌ ভিডিওটো ষ্টাৰ্ট কৰিলো বৰ্তমান দুপৰীয়া টাইম হৈছে যিহেতু লাঞ্চ টাইম মই ফাৰ্মলৈ সোমাই আছো আৰু ফাৰ্মলৈ সোমাই আহি মই ডাঙৰ সাইজৰ বয়লাৰ এটা বিচাৰি আছো কাৰণ এতিয়ালৈকে আমি ফাৰ্মৰ বয়লাৰ এটাও খোৱা নাই আৰু এতিয়া যেহেতু লিফটিং কৰাৰ সময় হৈ গৈছে আৰু ওয়েটটো অলপ আহিছে সেই কাৰণে আজি এটা কাটিম বুলি ভাবিছো ব্ৰয়লাৰ বিলাক কিছুমান অলপ সৰু সাইজৰ থাকে আৰু কিছুমান অলপ ডাঙৰ সাইজৰ থাকে মানে মেল বিলাক অলপ ডাঙৰ সাইজৰ থাকে আৰু মই যেটো ধৰিছো হেতু 3 কেজি প্লাস হৈ যাব এবাৰ আমাৰ ফাৰ্মৰ ৰিজাল্টটো ভাল হ'ব বুলি আশা কৰিছো কাৰণ ওয়েটটো আহি আছে আৰু বেমাৰ সেমাৰো লগা নাই মাজতে এবাৰ বেমাৰ লাগিছিল সিআৰডি লাগি গৈছিল তেতিয়া মানে মুচিটো ঠিক কৰি দিছে আৰু সব ঠিক হৈ গৈছে মেইন হৈছে লিফটাৰটো ঠিক সব ঠিক লিফটাৰটো ঠিক থাকিলে ওজনটো আহে আকৌ বেমাৰ সেমাৰো নালাগে আৰু মটলিটো কম হয় আৰু যিসকলে ফাৰ্ম কৰে তেওঁলোকে জানে লিফটাৰটো ঠিক ৰখা যে কিমান দৰকাৰী আৰু এতিয়া বয়লাৰটো কাটি মাংসটো বনাই দি আছে মাংসটো বনোৱাৰ পিছত ভালদৰে গৰম পানী দি ধুই লৈছো যেতিয়ালৈকে সাফা হোৱা নাই এতিয়া মই কেৰাহীটো বহাই তাত মিঠাতেল অলপ দি দিছো দুটা মিডিয়াম সাইজৰ পিয়াজ দি দিছো এতিয়া অকনমান সময় এইটো ভাজি লম নহৰু দি দিছো পিহি আৰু অকনমান সময় ভাজি লম হালধি গুৰি দি দিছো জিৰাৰ গুৰি দি দিছো জলকীয়াৰ গুৰি দি দিছো এতিয়া অকমান সময় লৰাই ভাজি লম বিলাহী এটা কাটি থৈছিলো হেখিনি দি দিছো এতিয়া মাংসখিনি দি দিছো আৰু ভালদৰে মিলাই লম আৰু ঢাকনিৰে এতিয়া ঢাকি দিছো 10 মিনিট পিছত আকৌ আহিলো আকৌ এনেকে লৰাই দিছো আকৌ ঢাকি দিছো আদা অলপ পিহি থৈছিলো হেখিনি দি দিছো আৰু মোৰ ৰন্ধা বঢ়া কমপ্লিট এয়াই আছিল আজি আমাৰ দুপৰীয়া লাঞ্চ মাছ ডালি আৰু বয়লাৰ মাংস ভাত পানী খোৱাৰ পিছতে এতিয়া বাপেক জীয়েকে পুৰা এনজয় কৰি আছে আৰু মই এখিনি আপোনালোকক দেখুৱাই দিলো আৰু আবেলি টাইমত আমাৰ ভুচিবিলাক এনেকে চালি আছে এনেকে চালি পেলাই ওপৰৰ চকৰাবিলাক পেলাই আকৌ লগতে নতুন ভুচি দি দিলে লিফটাৰটো ঠিক হৈ যায় আৰু ভিডিওটো ইয়াতে শেষ কৰিলো যদি ভিডিওটো চাই ভাল পাইছে তেনে হলে লাইক কমেন্ট শেয়াৰ কৰি দিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব